আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু বর্তমান আমি উপস্থিত হইছো মসজিদে কিবলাতাইন হৈছে হেতু মসজিদ য'ত আমাৰ কিবলা বাইতুল মুকাদ্দাছৰ পৰা কাবাৰ ফালে কৰা হৈছিল অৰ্থাৎ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হিজৰত কৰাৰ পিছত ইয়াতে এদিনাখন আছাৰৰ নামাজ পঢ়ি আছিলে বাইতুল মুকাদ্দাছৰ ফালে মুখ কৰি অৰ্থাৎ মসজিদে আকছাৰ ফালে মুখ কৰি কিন্তু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় বিচাৰিছিল যে আমাৰ কিবলা বাইতুল মুকাদ্দাছ ফালে নহয় কাবাৰ ফালে হোৱাটো এদিনাখন আছাৰৰ নামাজ পঢ়ি আছিলে 2 ৰাকাত নামাজ পঢ়া হৈছিল তেনে সময়তে জিব্ৰাইল আলাইহিস সালামৰ পৰা ওহী আহিল যে এতিয়াৰ পৰা নামাজ মসজিদে আকছাৰ ফালে নহয় কাবাৰ ফালে মুখ হ'ব লগালগ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকছাৰ ফালে মুখ ঘূৰাই কাবাৰ ফালে মুখ কৰিছিল আৰু তাৰ পিছৰ পৰাই আমাৰ কিবলা মসজিদে আকছাৰ নহয় কাবাৰ ফালে হৈ গ'ল ইয়াতে দুটা মেহৰাব আছে এটা আকছাৰ ফালে আছে মসজিদে আকছাৰ ফালে আৰু এটা হৈছে কাবা শৰীফৰ ফালে মসজিদে কিবলাতাইনৰ ভিডিঅ'ৰ অংশ মই দেখুৱাই আছোঁ আপোনালোকক ইয়াতে আপোনাৰ দুটা মেহৰাব আছে এটা হৈছে এইটো কাবা শৰীফৰ ফালে আৰু ইয়াৰ একেবাৰে অপজিট চাইডে আছে এইটো হৈছে মসজিদে আকছাৰ ফালে যিহেতু পূৰ্বতে আমাৰ কিবলা মসজিদে আকছাৰ ফালে আছিলে অৰ্থাৎ বাইতুল মুকাদ্দাছৰ ফালে আছিলে তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইচ্ছা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইচ্ছাক আল্লাহ তাআলাই পূৰা কৰিছিল আল্লাহ তাআলাই এদিনাখন আছাৰৰ নামাজৰ সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া 2 ৰাকাত নামাজ আদায় কৰি আছিল তাৰপিছত পিছৰ 2 ৰাকাত পঢ়াৰ সময়তে আল্লাহ তাআলাৰ পৰা ওহী আহিল যে এতিয়াৰ পৰা মসজিদে আকছাৰ ফালে নহয় কাবা শৰীফৰ ফালে মুখ হ'ব অৰ্থাৎ এইফালে মুখ কৰি নামাজ পঢ়ি আছিলে বাকী 2 ৰাকাত লগালগ বৈঠকতে আপোনাৰ ঘূৰি গৈছিলে আৰু কাবা শৰীফৰ ফালে অৰ্থাৎ এইফালে মুখ কৰাইছিল গতিকে ইয়াত দুটা মেহৰাব আছে এটা বাইতুল মুকাদ্দাছৰ ফালে আৰু এটা কাবা শৰীফৰ ফালে সকলো ইয়াত আহিছে নফল নামাজ আদায় কৰিছে মসজিদে কিবলাতাইনৰ এইটো হৈছে সন্মুখত ইয়াতে মসজিদে কিবলাতাইনত আহি লেফ্ট সাইড ৰাইট সাইডে মহিলাৰ কাৰণে নামাজৰ ঠাই আছে এইটো ৰাইট সাইড মহিলাৰ নামাজৰ ঠাই আৰু লেফ্ট সাইডৰ পৰা পুৰুষসকলৰ নামাজৰ ঠাই আছে এইটো হৈছে মসজিদে কিবলাতাইন ইয়াত গাড়ী পাৰ্কিং আছে আৰু ইয়াত পাৰ চৰাই আছে